নিৰ্বাচনত যিটো নেকি ইউপিপিএলৰ প্ৰাৰ্থী হিচাপে ঘোষণা আপোনাৰ কৰিলে যোৱাকালি প্ৰাৰ্থী ঘোষণা কৰাত আপোনাৰ কিমান ফূৰ্তি? মোৰ খুব ভাল লাগিছে। আজি সকলো জাতি জনগোষ্ঠী ৰাইজে সকলোৱে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। গতিকে পৰিৱৰ্তন নিশ্চিত। সেইকাৰণে যি আমাৰ ইউপিপিএলৰ নেতৃবৃন্দই যি মোক দায়িত্ব দিছে, মই দায়িত্বটো লৈ ৰাইজৰ কাম কৰিবলৈ মই আজি ৰেডি হৈ আহিছোঁ। আপুনি ভাবেনে খালিগঞ্জ সমষ্টিত MCLA বৰ্তমান আছে EM বলজাৰ বেমাৰী, তেওঁ মানে প্ৰতিনিধিত্ব কৰাৰ পিছত আপুনি জিকি যাব সেইটো ভাবেনে? ডেফিনেটলি আজি পৰিৱৰ্তন ৰাইজে বিচাৰিছে। তাতো নহয় 50% নহয়, 100% ৰাইজে বিচাৰিছে। গতিকে তেওঁলোকক ফেক্টৰৰ কথাটো মই মানে ক'বই নোখোজোঁ। আমাৰ ফেক্টৰ বুলি ক'লে আমি যি আমাৰ BTR চুক্তি হৈছে এইবিলাক ৰূপায়ণ কৰাই আমাৰ মানে মেইন উদ্দেশ্য। সেইবিলাকে আমাৰ ফেক্টৰ বুলি ক'ব লাগিব। আৰু ৰাইজৰ যি মানে কাম আছে সেইবিলাক আমি কৰিব লাগিব, সেইবিলাক আমাৰ ফেক্টৰ। গতিকে আমি ৰেডি হৈছোঁ, আজি পৰিৱৰ্তনটো আমি কৰিমেই। অবৰো ভোট আপোনালোকৰ কিবা ক্ষতিকাৰক হ'ব পাৰে নেকি? আজি আমাৰ এই BTR চুক্তি হৈ যোৱাৰ পিছত আমাৰ বড়ো অনাবড়োৰ মানে যোনটো বিভাজন আছিলে সেইটো অলৰেডি নাইকিয়া হৈ গৈছে। গতিকে সকলো ৰাইজে ওলাই আহিছে আৰু আমি এইটো বিভাজন ৰাখিব খোজা নাই। আজি আমি সকলোৱে BTR অঞ্চলত যি ৰাইজে বাস কৰি আছে সকলোৰে সমান অধিকাৰ আছে, সমান উন্নয়ন হৰকে আমি কাম কৰি যাম। আৰু আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছে সবকে সাথ সবকে বিকাশ। গতিকে আমি এই নীতি লৈ আমি আগবাঢ়ি যাম আৰু তেখেতে আমাক মানে ক'ব লাগিব তেখেতৰ কাৰণে আমি এই BTR চুক্তিটো হৈ গ'ল আৰু তেখেতে আমাক আশ্বাস দিছে আৰু তেখেতৰ নেতৃত্বতে আমি এই ৰূপায়ণ কৰি যাম। এই মুহূৰ্তত আপুনি এজন মানে কেণ্ডিডেট হৈ যাব বিচাৰি আছে। খালিগঞ্জ সমষ্টিত বহুকেইজনে এনেকুৱা প্ৰাৰ্থীটো বিচাৰিছিলে, যোনে প্ৰাৰ্থীটো পোৱা নাই তেওঁলোকক কি বোলে আপুনি আহ্বান কৰিব? চাওক, এটা কথা মানে সকলোৰতো এটা মানে মানে বিচৰা এটা কিবা থাকে। আমি সেইটো আমাৰ মাজত কোনো বিভাজন নাই। আজি সিদিনা বিচাৰিছিলে, আমি সেইটোৱে কৈছোঁ যে মানে সঠিক মানে প্ৰাৰ্থীক আপোনালোকে দায়িত্বটো দিয়ক আৰু তেওঁ হাইকমাণ্ডে যাক আজি মোক দিছে, মই ক'ব নিবিচাৰোঁ ময়ে মানে মানে ৰাইট কেণ্ডিডেট বুলি। আৰু আমি সকলোৱে যিসকলে বিচাৰিছিলে তেখেত সকলোৱে আমাৰ লগত আছে আৰু এইটো বিচাৰাটো চবৰে স্বাভাৱিক, হয়নে নহয়? আৰু এইটো থাকিব লাগে, গণতন্ত্ৰত সেইবিলাক থাকিব লাগে। আৰু ব্যক্তিকেন্দ্ৰিক হ'লে সেইটো ভাল নহয়। আজি মানে আমাৰ BTC অঞ্চলত যি চৰকাৰ আজি চলি আছে তেওঁলোকে ৰাইজৰ কাম কৰিম বুলি আদৰ্শ মানে BTC গঠন কৰিম বুলি যি আশ্বাস দিছিলে, আজি 17 বছৰ তেওঁলোকে শাসন কৰিলে। মডেল BTC বাদে দিয়ক, তেওঁলোকে ব্যক্তিগত মডেল কৰি লৈছে। গতিকে এইটো আমি পৰিৱৰ্তন কৰিবই লাগিব। ৰাইজ মানে ওলাই আহিছে আৰু কোনো ৰখাব নোৱাৰে। মই সেইকাৰণে আপোনাক কৈছোঁ, আপোনালোকৰ এই মিডিয়াৰ জৰিয়তে সকলোকে আহ্বান জনাব বিচাৰিছোঁ, সকলো ৰাইজক আপোনালোকৰ বহুমূলীয়া ভোটটো যাতে আপোনালোকে এইবাৰ ফুটা কম্বল 100 টকা 1000 টকাৰ কাৰণে আপোনালোকে বিক্ৰী নকৰিব। আমাক BTR চুক্তি মানে ৰূপায়ণ কৰক, আপোনালোকৰ বহুমূলীয়া ভোটটো ভোট দি আমাক জয়যুক্ত কৰক। আৰু মানে আপোনালোকক মই এইটোৱে ক'ব বিচাৰিছোঁ, যি মানে BPF মানে ৰাজনীতি দলৰ চৰকাৰে 17 বছৰ কি কৰিলে, আমি আপোনালোকক কথা দিছোঁ, আমাক 5 বছৰ সময় দিয়ক। আৰু যদি আমি ৰূপায়ণ কৰিব নোৱাৰোঁ, কাম কৰিব নোৱাৰোঁ, আপোনালোকক আমাক আৰু চাব নালাগে, ভোট দিব নালাগে পিছত। গতিকে আশ্বাস দিছোঁ, 5 বছৰৰ পিছত আপোনালোকে চাই লওক, পৰিৱৰ্তন আহিবই আৰু BTR চুক্তি আমি পৰিৱৰ্তন কৰিমেই। মানে আমাৰ একচুৱেলি কি হৈ গ'ল, অধিসূচনা জাৰি কৰাত মানে কম সময় দিলে। সেইকাৰণে আমাৰ পেপাৰ মানে ডকুমেণ্টছবিলাক তৈয়াৰ কৰাত অলপ সময় লাগিলে। খুব আমি প্ৰচেছ কৰি আছোঁ। আজি যদি নহয়, আজি যদি হৈ যায় আমি কালি দিম বুলি ভাবিছোঁ, যদি নহয় 18 তাৰিখে আমি ডেফিনেটলি দিম। এইটো সময়ত ৰাইজে বহুতখিনি পৰিৱৰ্তন বিচাৰিছে, ইয়াৰ সন্দৰ্ভত আপুনি BPF চাওক, BPF দল কি ক'ম, আজি 17 বছৰত
কি দিলে নিদিলে মই ক'বলগীয়া কথা নহয়, সকলোৱে বুজি পায়। আমি সকলোৱে আজি BTC অঞ্চলৰ সকলো ৰাইজে তেওঁলোকক আঁকোৱালি লৈছিলে পৰিৱৰ্তন আনিব বুলি। তেওঁলোকে আজি 17 বছৰ যি কাম কৰি ৰাইজক একো দিব নোৱাৰিলে, অকল তেওঁলোকে নিজে যিসকলে আজি BTCখন মানে চলাই আছে তেওঁসকলেহে মানে কি বোলে ধনী বা তেওঁলোকে আজি BTCখন তেওঁলোকৰ ব্যক্তিগত স্বাৰ্থত চলাই আছে। ৰাইজক তেওঁলোকে একো দিব পৰা নাই। আৰু বিশেষকৈ আমাৰ নিবনুৱা সমস্যা, তেওঁলোকে আজি কাকো সংস্থাপন দিব পৰা নাই। আজি BTC অঞ্চলত শিক্ষিত যুৱক যুৱতীয়ে আজি ইয়াত সংস্থাপন নাপায়, তেওঁলোকে দিল্লী বম্বাইত মানে চাকৰ থাকিব লগা হৈছে। গতিকে আজি BTR চুক্তিত আমাৰ বহুত প্ৰতিষ্ঠান অনুষ্ঠানবিলাক আহিছে, আমি এইটো ৰূপায়ণ কৰি আজি আমাৰ BTR অঞ্চলৰ যি নিবনুৱা সমস্যা আছে তেওঁলোকক আমি সমাধান কৰিবলৈ আগবাঢ়ি গৈ আছোঁ। সেইকাৰণে মই আহ্বান কৰিছোঁ যুৱক যুৱতীসকলক, তেওঁলোকে পৰিৱৰ্তনৰ খাতিৰত তেওঁলোকে মানে এই ইলেকশ্যনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰক আৰু পৰিৱৰ্তন আনক।